আসসালামু আলাইকুম রহমতুল্লাহি ওয়া আজি মই এই ভিডিঅ'ত কম অজুৰ ফৰজ আৰু সুন্নত কেইটা আৰু কি কি। এতিয়া মোৰ দেশত অধিক পানী আছে, সেইকাৰণে ফৰজ আৰু সুন্নতৰ নিয়ম মোতাবিক অজু কৰিব লাগিব। যদি পানী অধিক কমি যায় তেনেহ'লে আপুনি ফৰজৰ নিয়ম মতে অজু কৰিব পাৰিব। যদি একেবাৰে পানী নাই, আপোনাৰ বেমাৰৰ কাৰণে ডক্টৰে পানী ধৰিবলৈ নিষেধ দিয়ে, তেন্তে আপুনি তয়ম্মুম কৰিব পাৰিব। তয়ম্মুম কেনেকুৱা কৰিব ডিছক্ৰিপশ্যনত ভিডিঅ' লিংক দি দিম, তাৰ পৰা আপুনি চাব পাৰে। এতিয়া অজুৰ ফৰজ আৰু সুন্নত কেইটা আৰু কি কি সহজভাৱে বুজিবৰ কাৰণে স্ক্ৰীনত চাব। ভিডিঅ' শেষলৈকে চাব, নহ'লে বুজিব নোৱাৰিব। এতিয়া আৰম্ভ কৰি আছোঁ। বিসমিল্লাহির রহমানির রহিম। অজুর ফরজ হল চাৰিটা। 1 নম্বৰ মুখমণ্ডল সম্পূৰ্ণ ধোৱা, 2 নম্বৰ দুই হাতৰ কিলাকুটিলৈকে ধোৱা, 3 নম্বৰ ভিজা হাতেৰে মূৰৰ চাৰিভাগৰ এক ভাগ মূৰ মুছেহ কৰা, 4 নম্বৰ দুই ভৰিৰ গাঁঠিলৈকে ধোৱা। এই হল অজুৰ ফৰজ চাৰিটা। এতিয়া সুন্নত। অজুৰ সুন্নত হল 17টা। 1 নম্বৰ নিয়ত কৰা, 2 নম্বৰ বিসমিল্লাহ পঢ়া, 2 হাতৰ গাঁঠিলৈকে 3 বাৰকৈ ধোৱা, 4 নম্বৰ মেচৱাক কৰা, 5 নম্বৰ গৰগৰা সহ 3 বাৰ কুল্লি কৰা, 6 নম্বৰ 3 বাৰ নাকত পানী দিয়া আৰু জাৰা, 7 নম্বৰ 3 বাৰ মুখ ধোৱা, 8 নম্বৰ দাড়ি খিলাল কৰা, 9 নম্বৰ 2 হাত কিলাকুটিলৈকে 3 বাৰকৈ ধোৱা, 10 নম্বৰ ভিজা হাতেৰে সম্পূৰ্ণ মূৰ মুছেহ কৰা, 11 নম্বৰ 2 কাণ আৰু গৰদান মুছেহ কৰা, 12 নম্বৰ 2 ভৰিৰ গাঁঠিলৈকে 3 বাৰকৈ ধোৱা, 13 নম্বৰ হাত আৰু ভৰিৰ আঙ্গুলি খিলাল কৰা, 14 নম্বৰ মুখ হাত আৰু ভৰি গহি মাজি ধোৱা, 15 নম্বৰ ধাৰাবাহিকভাৱে সকলো অংগ লগে লগে ধোৱা, 16 নম্বৰ তৰতিবৰ সৈতে অজু কৰা, 17 নম্বৰ সোঁফালৰ পৰা অজু কৰা। এই হল 17টা সুন্নত। যদি মোৰ চেনেলত নতুন আহিছে তেনেহ'লে সাবস্ক্ৰাইবটো কৰিব। নতুন নতুন ভিডিঅ' দেখিবৰ কাৰণে বেলটো ক্লিক কৰিব। ভাল লাগিলে লাইক কৰিব আৰু ভাল কমেণ্ট কৰিব। খুদা হাফিজ।